নমস্কাৰ কি খবৰ সকলোৰে নিশ্চয় ভাল চাগে আৰু আমাৰো ভালেই বহুত দিন ভিডিঅ' বনোৱা নাই ইনে অলপ বনাবলৈ মন গন আছিলে সেইকাৰণে বনোৱা নাছিলোঁ আৰু মানে আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ পাতিছিল আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মই যেহেতু এবাৰ BA 5th চেমত পঢ়ি আছোঁ সেইকাৰণে মানে ফাৰ্ষ্ট চেমৰ নৱাগত আদৰণি সভা মানে ফ্ৰেছাৰ্ছ পাতিছিলোঁ তাৰ ভিডিঅ' অলপ মানে কৰি থৈছিলোঁ আপোনালোকক দেখাবলৈ পোৱাই নাই মানে ব্লগ হিচাপে নহয় নে ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকক মই এইটো ভিডিঅ'তে এড কৰি দিম আপোনালোকে চাই লওক আগতে তাৰপৰা আজিতো পিছত দিম আগতে আপোনালোকে সেই ভিডিঅ'টোকে চাই লওক এয়া মানে আজি ফাৰ্ষ্ট চেমৰ ফ্ৰেছাৰ্ছ হয় তাকে বহি আছোঁ আমি কেইজনীয়ে বহি আছোঁ আৰু মানে একো ষ্টাৰ্ট নাই হোৱা সকলো বহি আছোঁ চাই থাকিব আগলৈ দেখাই থাকিম নতুন এখন মহাবিদ্যালয়লৈ বহুত হেজাৰ সপোন বান্ধি শিক্ষা গ্ৰহণ কৰিবলৈ আহিছা যিহেতু তোমালোকে এই বিদ্যালয় এনেদৰেই নৱাগত আদৰণি অনুষ্ঠান সুন্দৰভাৱে পাৰ হৈ গ'ল ভিডিঅ'টো দিয়া অলপ পলম হ'ল অলপ সময়ৰ অভাৱৰ বাবে ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে জনাব এইটো ভিডিঅ' কৰি থোৱা বহুত দিন হ'ল আমাৰ মানে নৱাগত আদৰণি সভা অনুষ্ঠান পতা দিন হ'ল কিন্তু ভিডিঅ'টো মানে এই ব্লগটোৰ লগতে এড কৰি দিছোঁ আপোনালোকে চাব আমি মানে কালি যে ঘৰলৈ আহিছিলোঁ বুলি আপোনালোকক জনাইছিলোঁ এতিয়া যাবলৈ ওলাইছোঁ ছোৱালীজনী উলিয়াই দিওঁগৈ আইতাহঁতৰ ঘৰলৈ আহিছিলে মানে হয়নে দেহা তুমি হাই গাইজ কৈ দিয়া গাইজ তুমি খুব শিকিলা হাই গাইজ এনেই ভিডিঅ'টো অন কৰিব হাই গাইজ কৈ থাকিব এতিয়া আমি ঘৰলৈ যাগে মানে আমাৰ পৰিয়ালৰ ককা এজন ঢুকালে সেইকাৰণে চব তাতে আছেগৈ ঘৰৰ মানুহ এতিয়া যামগৈ আৰু আগলৈ চাই থাকিব আমি ঘৰৰ পৰা আহি পালোহি এতিয়া বহি আছোঁ বাহিৰতে ইমান গৰম পৰিছে আহি পিনি মানে মুখ হাত ধুই পিনি এতিয়া আহি বাহিৰতে বহিছোঁ ভিতৰত যে ইমান গৰম তাকে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাকে ভিডিঅ'বোৰ ইমান দীঘলীয়া কৰিব পৰা নাই আপোনালোকে বেয়া নাপাব লাহে লাহে আৰু ভিডিঅ'বোৰ দীঘল কৰিবলৈ চেষ্টা কৰিম কাৰণ এতিয়া ইবাৰ মানে ক'লৈকো যোৱা নহয় যিহেতুকে ছোৱালীজনী সৰু হৈ আছে লাহে লাহে আৰু আপোনালোকে ভাল ভাল ভিডিঅ' চাবলৈ পাব বাই বাই